নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'ৰ সৈতে ৰুণমাইনাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ জনালোঁ স্বাগতম। বহুদিনৰ বিৰতিৰ পাছত আজি একেবাৰে সহজ এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ। আজি দুটা পেকেট মেগী লৈছোঁ। আজি মেগীৰ এটা স্পাইচি ৰেচিপি দিম আপোনালোকক। আচলতে এয়া বৰষুণৰ বতৰ চলি আছে বৰ্তমান, যাৰ বাবে মছালা মেগী খাবলৈ কাৰণে খুব ভাল হয় অন ৱেডাৰ ডিমাণ্ড। তাৰ কাৰণে মই মেগী দুটা পেকেট লৈছোঁ। পিঁয়াজ আৰু কেঁচা জলকীয়া, মানে পকা কেঁচা জলকীয়া কাটি লৈছোঁ, আৰু ইয়াতে জিৰা, ধনিয়া, নিমখ, জলকীয়াৰ গুড়ি আৰু মেগী মছলাৰ দুটা পেকেট ল'লোঁ। এতিয়া এইকেইটাই আমাৰ এই ৰেচিপিটোৰ কাৰণে আমাক বেছি বস্তুৰ কোনো প্ৰয়োজন নাই। এইকেইটা বস্তুৰে আমি মছালা স্পাইচি মেগী বনাম। তাৰ কাৰণে মই কেৰাহীখন পাতি ল'লোঁ আৰু ইয়াতে অকণমান মিঠাতেল দিছোঁ। মিঠাতেল আপোনালোকে মেগী যিমান বনাব তাৰ পৰিমাণ অনুযায়ী দিব। মই যিহেতু 2 পেকেট মেগী লৈছোঁ, তাৰ কাৰণে মই ইমানখিনি লৈ লৈছোঁ মিঠাতেল। আৰু ইয়াত পিঁয়াজ আৰু কাটি থোৱা পকা কেঁচা জলকীয়াকেইটা দি দিলোঁ। পিঁয়াজ আপোনালোকে নিজৰ জোখমতে দিব, আপোনালোকে যিমান খাই ভাল পায়। আৰু লগতে আপোনালোকে যদি কিবা চব্জি এড কৰিব বিচাৰে ইয়াতে মেগীৰ লগত খাই ভাল পায়, তেতিয়াহ'লে দিব। মই মেগীৰ লগত বেলেগ চব্জি খাই বেয়া পাওঁ, সেইকাৰণে মই দিয়া নাই। আৰু লগতে মোৰ ওচৰত নাছিলেও তেনেকৈ। গাজৰ, মটৰ, বিনছ যি এড কৰিব বিচাৰে আপোনালোকে এড কৰিব পাৰে। এতিয়া মই পিঁয়াজ আৰু জলকীয়াখিনি ভাজি ল'ম, ৰঙচুৱা হ'বলৈ অকণমান ভাজি ল'ম। তাৰ পাছত মই ইয়াত মছলাখিনি দিম। আৰু মছলাখিনিৰ কথা কওঁতে মই আপোনালোকক এটা কথা ক'বলৈ পাহৰি গ'লোঁ, ইয়াতে অকণমান হালধি দি দিব, তেতিয়া কালাৰটো খুব ধুনীয়া হয়। এতিয়া মই জিৰা, ধনিয়া, জলকীয়াৰ গুড়ি আৰু নিমখ অকণমান আৰু হালধি দি পিঁয়াজ জলকীয়াখিনি ভাজি লৈছোঁ এনেদৰে। আৰু ইয়াতে মই জোখমতে পানী দিছোঁ। পানী আপোনালোকে মেগীৰ পৰিমাণ চাই দিব। আপোনালোকে যদি পানী দিয়া অকণমান জুলীয়া মেগীটো খাই ভাল পায়, অকণ পানী বেছিকৈ দিব। নহ'লে আপোনালোকে বোলে শুকান মেগী খাই ভাল পায়, তেতিয়াহ'লে অকণ পানীটো কমাই দিব। আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব এইটো। তাৰপিছত মই পানী মোৰ আন্দাজত দিলোঁ, মোৰ 2 পেকেট মেগীৰ আন্দাজত। আৰু এতিয়া মই মেগী মছলা 2 পেকেট ইয়াতে খুলি দিছোঁ পানীখিনি দিয়াৰ পাছত। মেগী মছলা কেইপেকেটো ইয়াতে দি দিম। মেগী যদি 3 পেকেট বনাওঁ, 3টা মছলাও আপোনালোকে ঢালিব পাৰে বা কমায়ো ঢালিব পাৰে। মই 2টা মেগীত 2 পেকেট মছলাই মই দি দিছোঁ। আৰু এতিয়া মই মেগী পেকেট 2টা খুলি ইয়াতে দি দিলোঁ। আচলতে বহুদিন ভিডিঅ' দিয়া হোৱাই নাছিলে, আৰু সেই সময়ৰো অভাৱ, যিহেতু অকণমান ব্যস্ত হৈ থাকোঁ, তাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়া একেবাৰে সহজ এটা ৰেচিপি লৈ আছোঁ, প্ৰত্যেকে বনাই খায়েই থাকে। তথাপিও মই ভাবিলোঁ মইনো কেনেকৈ খাওঁ তাকে আপোনালোকক দেখাওঁ। এয়া মেগীখিনি দিলোঁ, উতল আহিছে। এতিয়া মই মেগীখিনি এনেদৰে অকণমান লৰাই দিছোঁ। লৰাই মেলি দিব এনেদৰে। কিছুমানে ভাঙিও দিব পাৰে, নিজৰ ইচ্ছাৰ কথা। মই আচলতে দীঘলেই ভাল পাওঁ কাৰণে মেগীখিনি ভাঙি নিদিলোঁ। এনেদৰে মেগী ধুনীয়াকৈ উতলি আছে। এনেদৰে উতলি মই গোটেই মেগীখিনি সিজিবলৈ দিম। পানী যিমানখিনি ৰাখে আপোনালোকৰ নিজৰ কথা। যদি অকণমান পানী বেছিকৈ ৰাখিব বিচাৰে ৰাখিব পাৰে। মই কিন্তু পানীখিনি সম্পূৰ্ণৰূপে শুকুৱাই দিম। আৰু মই পানীখিনি শুকুৱালৈ এতিয়া বাদ চাম। এনেদৰে মই 3-4 মিনিট ভাজাৰ পিছত অৱশ্যে পানীখিনি শুকাই যাব 2-3 মিনিটৰ পাছত। তাৰপাছত মোৰ মেগী খাব পৰাই হ'ব। এয়া মোৰ মেগী উতলি আছে খুব ধুনীয়াকৈ। আৰু ইয়াত কৰিব লগা বিশেষ একো নাই। এয়া মেগীৰ পানী শুকাই গ'ল। খুব ধুনীয়া লাগে খাই এনেদৰে। মই খুব ভাল পাওঁ। আচলতে মই স্পাইচি বস্তু খাই ভাল পাওঁ, সেইকাৰণে মই মেগীও স্পাইচি বনাই খাওঁ। ইয়াক আপোনালোকে চিম্পলকৈও খাবলৈ পাৰে, কিন্তু মই এনেদৰে খাই ভাল পাওঁ বাবে এনেদৰে আপোনালোকক ৰেচিপিটো আগবঢ়ালোঁ। এয়া মোৰ মেগী ৰেডি হৈ গ'ল। এতিয়া মই মেগী খাব পাৰোঁ খুব সহজতে। পুটুককৈ যদি ভোক লাগি থাকে, আমি খাব বিচাৰিলে মেগী এনেদৰে খাব পাৰোঁ, স্পাইচি যদি কিবা খাব বিচাৰোঁ। থেংক ইউ।